মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অহাকালি HSLCৰ অসমীয়াৰ পৰীক্ষা আছে এমআইলৰ আৰু এই অসমীয়া এমআইলৰ বাবে মই কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আজি যদি তুমি এই প্ৰশ্নকেইটা চাই যোৱা তেতিয়াহ'লে ইয়াৰ পৰা তোমালোকে 80 পৰা 90% প্ৰশ্ন এইকেইটা প্ৰশ্নৰ পৰা তোমালোকে অহাকালি পৰীক্ষাত নিশ্চয় দেখিবলৈ পাবা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যোৱা বহু কেইবছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই এনালাইসিস কৰি এই কুৱেশ্যনখিনি তোমালোকৰ বাবে লৈ আহিছোঁ গতিকে এই কুৱেশ্যনকেইটা তোমালোকে যিমান পাৰা চেষ্টা কৰি চাবলৈ যত্ন কৰিবা তোমালোকে কুৱেশ্যনখিনি এবাৰ হ'লেও চকু ফুৰাই যাবা তোমালোকে পৰীক্ষা হলত চিন্তা কৰিব নালাগে ইয়াৰ পৰা তোমালোকে 80 to 90% কমন দেখিবলৈ পাবা এতিয়া আহা প্ৰশ্নকেইটা কি আছে চাওঁ প্ৰশ্নকেইটা এফালৰ পৰা চাই যাবা প্ৰথমতে 2 নম্বৰৰ বাবে 3টা প্ৰশ্ন আহে আৰু তাত থাকে 6 মাৰ্ক আৰু এই 2 নম্বৰী প্ৰশ্নৰ বাবে কেইটামান প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটো আছে ভাইৰাছ কি ভাইৰাছৰ সম্পূৰ্ণ ৰূপ লিখা তাৰ পিছতে চাবা তোমালোকে উত্তৰ ভাৰতৰ সংগীতে কি নতুন আমাৰ চকুত পেলাইছে বুলি কৈছে এইটো প্ৰশ্ন চাবা তাৰ পিছত সফল উদ্যোগী হ'বলৈ কিয় কঠিন এই কুৱেশ্যনটো চাবা 2 মাৰ্কৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট আছে তাৰ পিছতে নেক্সট আছে তোমালোকৰ সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা আমাৰ পুৰণি সাহিত্যৰ সমলবোৰ কি এইকেইটা প্ৰশ্ন অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকে চাবা আৰু ভিডিওটো লাইক কৰা চেনেলটো সাবস্ক্ৰাইব কৰা যাতে আগলৈ এনে ধৰণৰ ভিডিওসমূহ পাই থকা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো এবাৰৰ বাবে আৰু চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল এই প্ৰশ্নটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট আছে গতিকে চাই যাবা প্ৰশ্নটো যিমান হলেও তোমালোকে এবাৰ চকু ফুৰাই যাবা তোমালোকে এই প্ৰশ্নকেইটা পৰা যিকোনো 3 বা 4টা প্ৰশ্ন পৰীক্ষাত দেখিবলৈ নিশ্চয় পাবা ডাকৰ বচন বুলিলে কি বুজায় এইটো প্ৰশ্ন চাবা কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনত কোৱা কথাটো কি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো কিমান চনৰ পৰা কিমান চনলৈ অসমত বাংলা ভাষা প্ৰচলন হৈছিল 2 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আছে এইবাৰ 2025 চন মেট্ৰিকৰ বাবে আৰু অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি এইকেইটা প্ৰশ্ন তোমালোকে এইবাৰ পৰীক্ষাৰ বাবে 2 মাৰ্কৰ কাৰণে চাই যাবা তোমালোকৰ মোৰ দেন এনাফ হ'ব ইয়াৰ পৰাই তোমালোকে নিশ্চয় কমন দেখিবলৈ পাবা তাৰ পিছতে সমু উত্তৰ লিখা আহে 4 নম্বৰ প্ৰশ্নৰ বাবে আৰু ইয়াত তোমালোকে প্ৰথমতে চাবা ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতি ভেটি কটকটীয়া কৰিলে এটো বুজাই লিখা এই প্ৰশ্নটো চাবা তোমালোকে তাৰ পিছতে আছে আটাইৰে মুখবোৰ শুকাই টেমিজেন হৈছে কাৰ আৰু কি কাৰণত মুখবোৰ শুকাই টেমিজেন হৈছিল বুজাই লিখা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকে এইটো চাই যাবা তাৰ পিছতে নেক্সট আছে কামত লৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ ভাগ কৰি দিছো তেনেকৈ কৰা এই কথাষাৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল আটিগুৰি মাৰি লিখিব দিছে এটো 4 মাৰ্কৰ বাবে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন চাই যাবা ইৰানী সকলৰ নৱবৰ্ষ উৎসৱৰ বিষয়ে তোমালোকক লিখিবলৈ আহিব পাৰে গতিকে এটো সমুটুকাটো আহিব পাৰে ইৰানী সকলৰ নৱবৰ্ষৰ বিষয়ে গতিকে মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকে এই কুৱেশ্যনটো চাই যাবা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনীটো বৰ্ণনা কৰা অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ বৰ্তমান বিজনেছ ট্ৰেন্ডিংত আছে আৰু সেইভাবে ইনফোসিস কোম্পানীৰ এই যেটো প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকে চাই যাবা তাৰ পিছতে নেক্সট আছে এটা মুদ্ৰাৰ পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে কথাষাৰ কোনে কাক আৰু কেতিয়া কৈছিল বুজাই লিখা মোস্ট ইম্পৰ্টেন্ট তোমালোকে চাই যাবা এই প্ৰশ্নটো নিশ্চয় আহিব পাৰে পৰীক্ষাত তাৰ পিছতে এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰ জ্যোতিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকৰ এইবাৰ HSLC 2025 ৰ বাবে গতিকে চাই যাবা এই প্ৰশ্নকেইটাৰ পৰা তোমালোকে নিশ্চয় এটা বা দুটা প্ৰশ্ন দেখিবলৈ পাবা তাৰ পিছত মূল ভাৱ লিখাৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব আৰু এই মূল ভাৱ লিখাৰ পৰা তোমালোকে মূল ভাৱ কবিতা চাই যাবা বৰগীত প্ৰথমতে বৰগীত চাবা তাৰ পিছত মই অসমীয়া যেটো কবিতা আছে এই কবিতাটো এইবাৰ কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ এই কবিতাৰ পৰা আহিব লাগে আৰু তোমালোকে যদি পাৰা তেতিয়া হলে বৰগীতৰ যিবোৰ বৈশিষ্ট্য আছে যিবোৰ বৰগীতৰ মানে যেনে কেনেকুৱা ধৰণৰ হয় বৰগীতৰ বিষয়ে এই আটাইবোৰ কথা তোমালোকে শিকি যাবা তেতিয়া বৰগীতৰ বিষয়ে লিখিব পাৰিবা 2 মাৰ্কৰ কুৱেশ্যনটো আহিব পাৰে বৰগীতৰ বিষয়ে আৰু 4 মাৰ্কৰ কুৱেশ্যনটো আহিব পাৰে তাৰ পিছতে 3 নম্বৰত আছে প্ৰশস্তি 4 নম্বৰত আছে দৃষ্টান্তৰ এই চাৰিটা মোস্ট ইম্পৰ্টেন্ট মূল ভাৱ তাৰ পিছতে আছে এটা ধৰণৰ প্ৰশ্ন 4 মাৰ্কৰ কাৰণে 4 মাৰ্কছৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট
মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেন খালে খোলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। 5 বা 6 মাৰ্কৰ কাৰণে তোমালোকৰ আহিব পাৰে আৰু 4 মাৰ্কৰ কাৰণেও এইটো আহিব পাৰে। তাৰপিছত খনক সনন্দ যোগী যাহাকো ধিয়াই সকলে নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য ব্যাখ্যা কৰা। 5, 6 বা 4 মাৰ্ক এই গোটেইকেইটাৰ কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট। গতিকে এই প্ৰশ্নকেইটা চাবা। লগতে তোমালোকে স্ক্ৰীণত দেখিব পাইছা দুটা প্ৰশ্ন, এইকেইটাও তোমালোকে চাবা। এইকেইটাও তোমালোকৰ 4, 5 বা 6 মাৰ্কৰ বাবে আহিব পাৰে। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল ৰচনা। তোমালোকৰ ৰচনাৰ বাবে কি চাই যাবা চোৱা। তোমালোকে ৰচনাৰ প্ৰথমতে চাবা তোমাৰ প্ৰিয় গ্ৰন্থ, তাৰপিছত প্ৰিয় সাহিত্যিকটো চাবা, মোৰ জীৱন লক্ষ্য চাবা, অসমৰ বানপানীটো চাবা। এইকেইটাতো চাবই লাগে, এইকেইটা নৰ্মেলি সকলোৱে পঢ়ি যায়। তাৰপিছত দৈনন্দিন জীৱনত বিজ্ঞান আৰু ইণ্টাৰনেট আৰু কৃত্ৰিম বুদ্ধিমত্তা। তোমালোকে এই তলৰ যি দুটা আছে 5 আৰু 6 এই দুটা মষ্ট ইম্পৰ্টেণ্ট বুলি ধৰি ল'বা। দৈনন্দিন জীৱনত বিজ্ঞান এইটো আহিব পাৰে আৰু ইণ্টাৰনেট আৰু কৃত্ৰিম বুদ্ধিমত্তা এইটোতো নিশ্চয় আহিব পাৰে। কাৰণ বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা মানে কি AI। তোমালোকে AI বিষয়ে নিশ্চয় জানা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইয়াৰ বিষয়ে শুনিছা আৰু বৰ্তমান ই অগ্ৰগতি কৰিছে অত্যাধিক হাৰত। গতিকে AIৰ বিষয়ে তোমালোকৰ ৰচনা আহিব পাৰে। এই AIৰ বিষয়ে তোমালোকে এখন ৰচনা শিকি যাবা। কম বেছিকৈ হ'লেও তোমালোকে ইণ্টাৰনেট আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো ৰচনা আছে তাৰ বিষয়ে কিছু পঢ়ি যাবা, যাতে আহিলে লিখাত কোনো অসুবিধা নহয়। আৰু এইখিনি প্ৰশ্ন তোমালোকে যদি চাই যোৱা, ইয়াৰ পৰা তোমালোকে নিশ্চয় বহুকেইটা প্ৰশ্ন এইবাৰ পৰীক্ষাত দেখিবলৈ পাবা। আৰু এনেধৰণৰ প্ৰশ্নসমূহ যদি পাই থাকিব বিচাৰা, আগৰ পৰীক্ষাসমূহলৈ যদি তুমি পাই থাকিব বিচাৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।